নমস্কাৰ বন্ধুসকল, মোৰ চেনেল জব নটিফিকেশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ আহিছে। যিসকলে আৰ্মি বা ITBPত যাবলৈ আশা কৰি থাকে, বন্ধুসকল, এই পোষ্টকেইটাৰ বিষয়ে আজি মই আপোনালোকৰ লগত সবিশেষ আলোচনা কৰিম। যদি আপুনি মোৰ চেনেলটো নতুন হয়, মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যাওঁ বলক ভিডিঅ'টো দেখে। বন্ধুসকল, পোষ্টকেইটাৰ বিষয়ে আজি মই আপোনালোকৰ লগত বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আপোনালোকক মই দেখাই যাম পোষ্টকেইটাৰ বিতং বিৱৰণ চাই যাব। ইয়াত পোষ্ট দিয়া হৈছে 218টা পোষ্ট টোটেল দিয়া হৈছে আৰু পোষ্টটোৰ নাম হৈছে কনষ্টেবল টেলিকমৰ বাবে। আপোনালোকৰ ইয়াত ষ্টাৰ্টিং ডেট হ'ব 29 অক্টোবৰ ৰাতি 12টা বজাৰ পৰা 27 নৱেম্বৰৰ ৰাতি 11:50লৈকে টোটেল পোষ্ট দিছে 218টা। ইয়াত আপোনালোকক মই নামটো কৈয়ে গ'লোঁ। পোষ্টটোৰ নাম হৈছে কনষ্টেবল টেলিকম। মেল মতা মানুহৰ কাৰণে দিয়া হৈছে 185টা পোষ্ট আৰু ফিমেলৰ কাৰণে দিয়া হৈছে 33টা পোষ্ট। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে যিকোনো এখন ইনষ্টিটিউটৰ পৰা 10 পাছ কৰা হ'ব লাগিব। তাৰপিছত লগতে বিচাৰিছে আপোনালোকে এখন ITI চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ। তাৰপিছত আহিছোঁ আমি আপোনালোক পে স্কেল কেনেধৰণে কৰা হ'ব। পে স্কেললৈ আহিছোঁ। বৰ্তমান এজ লিমিট আৰু পে স্কেল লৈ আহিছোঁ। আপোনালোকৰ এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব। লগতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে আপোনালোকক STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ আৰু বাকীসকলৰ বাবে ইয়াত ভাগ কৰি দিয়া হৈছে। চাই ল'ব পাৰিব। আপোনালোকৰ পে স্কেল কিমান হ'ব? পে স্কেল 21,700 টকাৰ পৰা আপোনালোকে 69,100 টকাকৈ দৰমহা পাব। আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব? চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তাৰপিছত আমি আহিছোঁ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান ধৰণে দিব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে জেনেৰেল কেটেগৰীসকলে দিব লাগিব 100 টকাকৈ আৰু জেনেৰেল আৰু OBC 100 টকাকৈ দিয়া হ'ব লাগিব। আৰু লগতে ST SC আৰু ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকে কেনেধৰণে এপ্লাই কৰিব? আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব ITBPৰ অফিচিয়েল ৱেবছাইট। এইটো দেখিবলৈ পাইছে www.recruitment.itbppolice.nic.net। আপোনালোকে যাব লাগিব। আপোনালোকৰ ষ্টাৰ্ট হ'ব 29/10/2018 পৰা 27/11/2018লৈকে। প্ৰথমতে আপোনালোকে ইয়াত দি দিছে যে আপোনালোকে যদি এপ্লাই কৰিবলৈ হয় প্ৰথমতে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। যদি লগ ইন কৰা নাই তেনেহ'লে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। আপোনালোকৰ লাষ্ট ডেট হৈছে 27 নৱেম্বৰ। বন্ধুসকল, এতিয়া যাওঁ আমি কেনেধৰণে লগ ইন কৰিব লাগিব আৰু কিখিনি কৰিব লাগিব ইয়াৰ নেক্সট ভিডিঅ'টোলৈ আমি যাম। বন্ধুসকল, যাওঁ বলক আমি নেক্সট ভিডিঅ'টোলৈ কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। বন্ধুসকল, আপুনি আপোনাৰ যিকোনো এটা ক্ৰ'ম ব্ৰাউজাৰ খুলি ল'ব। খুলি লৈ আপোনালোকে
ইয়াত টাইপ কৰিব ITBP অফিচিয়েল ৱেবছাইট মই যিহেতু টাইপ কৰি থৈছোঁ টাইপ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব তাৰপিছত ইয়াত আপোনালোকে দেখিব ITBP ইয়াৰ অফিচিয়েল ৱেবছাইটটো ইয়াত লাইভ কৰিব প্ৰথমতে ইয়াত আপোনালোকে ক্লিক কৰিব নহ'লে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত গুচি যাব ডাইৰেক্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত গুচি যাব ইয়াত যোৱাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে লগইন কৰিব লগইন কৰোঁতে পাৰ্চনেল নে আপোনালোকে পাৰ্চনেল সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত অপশ্যন এটা পাব ইয়াত অপশ্যন দেখিবলৈ পাব ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম দিব মই মোৰ ফাৰ্ষ্ট নেমটো দি থৈছোঁ যিহেতু ফাৰ্ষ্ট নেমটো দি থৈছোঁ তাত মিডল নেম মোৰ যিহেতু নাই মই নাই দিয়া আৰু লাষ্ট নেমবোৰ মই দি থৈছোঁ তাৰপিছত আপোনাৰ মেইল আইডি দিব মেইল আইডিটো আপোনালোকে যদি নাই এটা খুলি ল'ব তাৰপিছত কনফাৰ্ম মেইল আইডি কৰিব তাৰপিছত আপোনালোকে কৰিব এটা পাছৱৰ্ড দিব ইয়াত আপোনাৰ এটা পাছৱৰ্ড দিবলৈ অপশ্যন আহিব পাছৱৰ্ডটো দি দিব ইয়াত পাছৱৰ্ডটো এনেধৰণে দিব যাতে প্ৰথম আপুনি যিটো দিছে এলফাবেট সেইটো বৰফলা হ'ব লাগিব তাৰপিছত দুটা আপুনি যিকোনো আপোনাৰ নামৰ পিছৰ বা লাষ্টৰ সংখ্যা মানে লাষ্টৰ এলফাবেটকেইটা স্মল লেটাৰ ব্যৱহাৰ কৰিব তাৰপিছত চাৰিটা আপোনাৰ মোবাইল নাম্বাৰ বা যিকোনো নাম্বাৰ দিব বা ডেট অফ বাৰ্থ দিব লাষ্টত আপুনি এটা কেৰেক্টাৰ ব্যৱহাৰ কৰিব মানে আপুনি হেজটো ব্যৱহাৰ কৰিব পাৰে ষ্টাৰটো ব্যৱহাৰ কৰিব তেনেধৰণে আপুনি বনাই দিব মই আপোনালোকক ওপৰত দেখাই দিম এটা এনেকুৱা দেখাই দিছোঁ আপোনালোকে এইটো চাই ল'ব এইটো ধৰণে মই আপোনালোকে বনাই ল'ব ইয়াৰ পিছত কনফাৰ্ম পাছৱৰ্ড কৰিব কনফাৰ্ম পাছৱৰ্ড কৰাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ দিবলৈ আহিব আপোনালোকে ডেট অফ বাৰ্থ দি ল'ব মই যিহেতু মোৰ ডেট অফ বাৰ্থ দি থৈছোঁ তাৰপিছত আপোনালোকৰ কুৱেশ্যন মানে চিকিউৰিটি কুৱেশ্যন আহিব যিটো যদি আপুনি যদি চিকিউৰিটি কোডটো পাছৱৰ্ডটো পাহৰি থাকে তেনেহ'লে সেই অপশ্যনটোৰ যোগেদি আপুনি আপোনাৰ ইউজাৰ আইডিটো লগইন কৰিব পাৰিব লগইন কৰাৰ পিছত আপোনালোকে লগইন কৰিব পাৰিব লগতে আপোনালোকৰ সেই কুৱেশ্যনটোৰ এনচাৰটো ইয়াত লিখি দিব যিটো আপোনালোকে মই যিটো মোৰ ফাৰ্ষ্ট বাইকখনৰ নাম দিছোঁ ইয়াত মই এক্টিভা এখন লৈছোঁ চ' এক্টিভা 5G দিছোঁ তাৰপিছত আপোনালোকে ইয়াত লিখিব এই যিটো চেপ্টাৰ আহিব চেপ্টাৰটো ইয়াত তুলি দিব তাৰপিছত আপোনালোকে ইয়াত ছাবমিট অপশ্যনটো ক্লিক কৰিব মই ছাবমিট অপশ্যনটো ক্লিক কৰিবলৈ চাইছোঁ আপোনালোকক দেখাই দিছোঁ ছাবমিট অপশ্যনটো ক্লিক কৰিম মই ছাবমিট অপশ্যনটো ক্লিক কৰিম ক্লিক কৰি দিছোঁ ইয়াত ছাবমিট অপশ্যন বৰ্তমান হৈ গৈছে ITBP হৈ গৈছে গতিকে আপোনালোকে চাব এনেধৰণে এপ্লাই কৰিব আৰু যদি কিবা জানিব লগা থাকে সুধিব লগা থাকে মোক কমেণ্ট বক্সত মেছেজ কৰিব মই আপোনালোকক নিশ্চয় জনাম আৰু ইয়াৰ পিছত আপোনালোকে আহিব তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো বা ইমেইল আইডিটো ইয়াত টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ পাছৱৰ্ডটো দিব দি দিব যাতে আপোনালোকে নাপাহৰে ইয়াত আপোনালোকে যিটো চেপ্টাৰ দিয়া আছে চেপ্টাৰটো লিখি দিব